As a remedy to remove money shortage at home or business. যদি ঘৰত বা বিজনেছত sufficient fund আহি থকা নাই বা necessity খিনি পাই থকা নাই বা কিনিব পৰা নাই essential goods খিনি তেতিয়াহ'লে এই উপায়টো কৰি চাব। তাৰ কাৰণে লাগিব এটা সৰু গ্লাছ, অকমান কেঁচা গাখীৰ, অকমান মৌ, অকমান দুটা বা এটা পিঞ্চ হালধি পাউডাৰ আৰু অকমান কৰ্পূৰ। টিউজডে ইভিনিং গোটেইখিনি বস্তু গ্লাছত লৈ ল'ব আৰু এটা মিক্সচাৰ বনাই ল'ব। তাৰপিছত ইভিনিং গোটেই ঘৰটোত গোটেই পানী খিনি ছটিয়াব। ছটিয়াৰ পিছত ট্ৰাই কৰিব মেইন এন্ট্ৰেন্সতো ছটিয়াব। এটা কথা মনত ৰাখিব, আমি বাথৰুম আৰু টয়লেটত এই পানীখিনি নছটিয়াব। লাহে লাহে দেখিব যে ফাণ্ডৰ প্ৰব্লেম খিনি আহি আছে, সেইখিনি লাহে লাহে আঁতৰ হৈ আছে। এটা কথা মনত ৰাখিব, যিহেতু মই কৈছো কি বাথৰুমত আপোনালোকে স্প্ৰিংকল নকৰিব, যিখিনি মিক্সচাৰ আছিলে তাৰ কাৰণে আপোনালোকে কৰিব পাৰে এটা বৰ্ডত অকমান ফিটকাৰী আৰু অকমান ৰক সল্ট আৰু অকমান কৰ্পূৰ বাথৰুমৰ ভিতৰত থৈ দিব পাৰে। তাৰ পৰা কি হ'ব, নেগেটিভ এনাৰ্জিখিনি কাট হ'ব। এইখিনি বস্তু আপোনালোকে চেঞ্জ কৰিব এভৰি 30 days মূৰে মূৰে। মনত ৰাখিব দেই, এভৰি 30 days মূৰে মূৰে এই গোটেই বলত থকা বস্তুখিনি ফ্লাছ আউট কৰি দিব। বাথৰুমত ফ্লাছ আউট কৰি দিব পাৰে আৰু পুনৰ নতুনকে ৰিফিল কৰিব বস্তুখিনি। দেখিব নেগেটিভ এনাৰ্জিৰ পৰা